নিমখ মই মনেই কৰা নাই মই আকৌ চেনি চাহ বুলিহে খাই আছো এয়া দেখোন তৰকাৰী দাদাৰ লগৰ ল'ৰা এটাৰ কাৰণে বনাইছিলো খাই চাচোন কেনেকুৱা লাগিছে বৰ ভাল সময়ত আনিলি দেই মই ভাতকেইটা বাঢ়িলৈ তৰকাৰীখনৰ কথাই ভাবি আছিলো মনে মনে কথাটো কিমান মিলি গৈছে চা তৰকাৰীখিনি ময়ো তোক দিয়াৰ কথা ভাবি আছিলো হওক দে মোকো তৰকাৰী দিয়াৰ কথা ভবা ছোৱালীজনী লাগে তইহে মোৰ কথা নাভাব কি কলি মোৰ চকু লৈছে কচোন মই যদি চিনেমাৰ ডাঙৰ হিৰো হলো হয় তোৰ জন্মদিনত গোটেই চহৰখন সজাই পেলালো হয় আৰু তই ভাল পোৱা বেকাৰীখনৰ পৰা চবতকৈ ডাঙৰ কেকটো আনিলো হয় কিন্তু এইবাৰৰ কাৰণে হেপী বাৰ্থডে ভটি কি হৈছে এইবোৰ জোৰে তোৰে মানুহ আনি ঘৰত বহুৱাই জা জলপান খাবলৈ কিহে পাইছে তোক ইমান নীলাজ লুতুৰা স্বভাৱৰ মানুহ মই ক'তো দেখা নাই দেই চাহ জলপানৰ লোভতে কি কলি মই নীলাজ শুনিছ নহয় যে ননচেন্স কথা তাই বাপেকে নিজে বিহু খাবলৈ মাতি মই পাতিছিলো মিছা কথা ক'বলৈ নাহিবা দেই ৰচোন মই মিছা কথা কৈছো কেলে বিহু মাতে কাষলৈ আহি তই মোক সোধা নাছিলি ঘণ্টাকে বিহু খাবলৈ কেতিয়া আহিবা মিছা কথা তোক মাতাতকে মই সংসাৰ গৰু ছাগলী মাতি আনি বিহু খুৱাম দীপালী একো কথা নাই খুৰীদেউ তাইতো ঠিকেই কৈছে মানে মই আজি ইয়াত বিহু খোৱাতকৈ তাই লগৰবোৰক মাতিবলৈ পালে তাইতো ভাল পাবই কি সুধিমে তোক বিয়া নিধি ৰাখিব কিমান দিন তোক নেজানে মোক নিচিনে মোক বাট ধৰি পলুৱাই নিমে তোক মই নাযাওঁ বুলিয়ে কৈছিলো গম পাইছো সি জোৰ কৰিছিল কিবা কাৰণেহে কৈছো হৈ গল ভুল হ'ল মোৰ শুনা না ভালটো মই তোমাকেই পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড ন মই জানো তুমি বুজিছা ন বুজিছো কোনোবাই মোক সুধিছিলে যদি তোমাৰ আপোনজনে তোমাক এৰি থৈ যায় তুমি কি কৰিবা মই তেতিয়া হাঁহি পেলাই উত্তৰ দিলো যোন আপোন হয় তেওঁ কেতিয়াও এৰি নাযায় টোপনি আহিলে টোপনি আমি মোৰো ব্ৰেক মাৰিব মন গ'লে ব্ৰেক মাৰিমেই তোৰ লগত যে নহয় আহিবলৈ মান্তি হোৱাতে মোৰ ডাঙৰ ভুল হ'ল তোৰ লগত আহিবলৈ মই খাতিৰ কৰি আছিলো বুলি ভাবিছ নেকি ফৰ গড সেক ৰাজ কিপ কোৱাইট অ শকুন্তলা দুষ্মন্তৰ পুতলা হাতৰে আঙুঠি জানৈ কতে হেৰুৱালা আজি মোৰ ভাল পোৱা তোমাৰ বাবে আমনি হৈ পৰিছে ন কিন্তু এটা কথা মনত ৰাখিবা যিদিনা তুমি বুজি পাবা যে তোমাক মোতকৈ বেছি আৰু কোনেও ভাল পাব নোৱাৰে সেইদিনা তুমি মোতকৈও বেছি কান্দিবা আৰে যোনে তোমাক বেয়াকে কয় ক'ব দিয়া যোনে তোমাক বেয়াকে কয় ক'ব দিয়া কাৰণ বেয়াকে সিয়ে কয় যি তোমাৰ সমান কেতিয়াও হ'বই নোৱাৰে কোন হয় তই মোৰ কাৰণে কিয় ইমান দয়া কৰি আছ তই মোক কিয় ইমান পুতৌ কৰি আছ তই মোক কোন হয় তই মোৰ কাৰণে কোনো নহয় শুনিছ নহয় তুমি একোৱেই নহয় একো নহয় কাৰণে মৰম কৰিছো দয়া কৰিছো পুতৌ কৰিছো এইবাবেই যে তই মোৰ একো নহয় শুন না কিনো আই লাভ ইউ জানো দে এজ এ বেষ্ট ফ্ৰেণ্ড বুলি নহয় অ' গাধ এজ এ ফিউচাৰ হাজবেণ্ড পাৰা যদি হোৱানা মোৰ হিৰে হিৰে বোৱাহি চোন খালি ৰাখিছো গলি যাৰেছো নোৱাৰিলে নকৰো জোৰ সামৰিম সপোন বুধ নহবা তুমি মাতো মনে মনে আহিছো চকুৰে খেলি কিনো পুৰা মোক আজি জুইতৰাও থাকিলে শুন তুমিও থাকিবা থাপনাত এগছি চাকি উশাহ যেতিয়ালৈ আছে বুকুখন বিষাইছে গোৱানা মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা
মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী ভগা চৰাই উৰে বাঁহলৈ ৰাতি বাঁহত শুবলৈ মই তোমাক ভাল পাওঁ বিদ্যা কচম সঁচাক ছিংগুল হ'ব পাৰো গাৰ্লফ্ৰেণ্ড বনোৱা নাই যিদিনাখন গাৰ্লফ্ৰেণ্ড বনাম ন ভাই তোৰ কাষেদি পাৰ হৈ গ'লে 10 বাৰ ঘূৰি চাব লাগিব আৰু ক'ব লাগিব আবে কেলা কি মাল হয় বে এদিন আহিব মোৰ ধুনুজনী মোৰ দুবাহুৰ মাজত থাকিব সেইদিনাখন ফোনত কথা পাতি নহয় মোৰ কাণত ফুচফুচাই থাকিব কেতিয়া যাবাগৈ অহাকালি কেতিয়াবা আকৌ আহিবানে উভতি নেজানো আমাৰ যদি বন্ধুত্ব হেৰাই যায় ঠিকনা সলালি জানো পৰিচয় সলনি হয় ধুনীয়া ল'ৰাটো কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল পঢ়া ভাল ল'ৰাটো কিনো হ'ল শুনিছো পঢ়াবোৰে নি গ'ল গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি মিঠাৰ মিঠাৰ লগা এবাৰ বিয়া পাতি পাতিবা কেনে লাগে তেহে জানিবা ঐ এবাৰ বিয়া পাতি পাতিবা কেনে লাগে তেহে জানিবা আবে ঐ খুৰা আপোনাৰ মাথাটো আঁঠুত আছে নেকি কেলা তাই কৈ আছে তাই মোক ভাল পায় মই কৈ আছো মই তাক ভাল পাওঁ একো বুজি নাপায় নেকি আই এম এ ব্লাডি ডক্টৰ ৰাস্তাত বাইক লৈ ঘূৰি নুফুৰো মই ঐ শুন না তোৰ লগত কথা এটা আছিল কি হ'ল জলদি ক তোৰ লগত কথা পাতিব মোৰ টাইম নাই বাই তই ফোন কাটিবিনে মই ফোন কাটো তই যদি এইটো কল কাট নহয় চাবি কিন্তু এইটোৱে মোৰ লাষ্ট কল হ'ব আৰু কেতিয়াও তোক কল নকৰো কিয় কৰা এনেকুৱা অভিমান দিব পাৰো মৰমৰে পৰিমাণ আৰে মাহঁতি ল'ৰা পচন্দ কৰিছে পচন্দ কৰিব দিয়া না বিয়াটো এতিয়া নাপাতে আৰে কমচে কম তোমাৰ বিয়ালৈকেতো তাক ভালকেনে জীয়াই থাকিব দিয়া বিয়াটো তোমাৰ মোৰ লগতে হ'ব আৰু মোৰ পৰা আঁতৰাই যদি তোমাক কোনোবাই বিয়া পাতি লৈ যায় চালা তাৰ ঘৰত সোমাই তাকে টপকাই তোমাক লৈ গুচি আহিম তুমি মোৰ হয় বৰষুণ দিছে শুন তোমালে বৰকে মনত পৰিছে আশা কৰোঁ এই বৰষুণ জাগে যাতে তোমাক মোৰ জীৱনৰ পৰা একেবাৰে কাৰণে মুচি পেলাওক ঐ নাচনী ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা ৰিহা মেখেলা দেখি মোৰ গাবলে মনে শুন না মই মানে তাইক কেনেকৈ প্ৰপ'জ কৰিম একো ভাবি পোৱা নাই উফ ইমান সহজ মোৰ লগত এবাৰ প্ৰেক্টিচ কৰ সঁচাকৈ লাভ ইউ আই লাভ ইউ টু এতিয়া ডাইৰেক্ট যা আৰু তাক কেনেকৈ কৈ দিবি যা কৈ এইটো দিলোঁ জনাকে নুবুজাকে বদিলো তোমাৰ দেহা খং কৰিছা অভিমানী হৈ মোৰ দেহা জানো নকবি দেই এৰি যামে গৈ মোৰ বুকুৰে খচাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া সৰু খুটাত চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাৱে মই কাটি কৰ কৰা কলহ দিগো কাটি কৰা আই এম চৰি তুমি বেয়া নাপাবা প্ৰসেন নাই নাই বেয়া কিয় পাম মই তোমাক ভাল পাওঁ সেয়া মোৰ কথা কিন্তু তুমি মোক ভাল নোপোৱা আজিকালি দিনৰ ভাল পোৱা এনেকুৱাই এজনে কথা পাতিবলৈ পাগল হৈ থাকে আনজনৰ কোনো প্ৰভাৱে নপৰে ইফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থাক ঐ নাচো নালাগিব পাক 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 ভাল মই তোমাকেই পাওঁ সি মোৰ বেষ্ট ফ্ৰেণ্ড হে এনেকে জনা হয়তো ময়ো বেষ্ট ফ্ৰেণ্ড হৈ থাকিলো হয় ন
আৰে একাউণ্টটো মোৰ হয়, তাত পইচা মই ছেভ কৰোঁ আৰু ইণ্টাৰেষ্ট পাব সি। আকৌ ইপিনে যদি মই কথা ক'বলৈ যাওঁ তেতিয়া ক'ব তুমি ফ্ৰেণ্ডশ্বিপে বুজি নোপোৱা। বা তেতিয়া আকৌ মই চিপ মেণ্টেলিটিৰ হৈ যাওঁ। আৰে হয় মই চিপ যা। কোনোবাই মোক সুধিছিলে যদি তোমাৰ আপোনজনে তোমাক এৰি থৈ যায় তুমি কি কৰিবা? মই তেতিয়া হাঁহি পেলাই উত্তৰ দিলোঁ, যোন আপোন হয় তেওঁ কেতিয়াও এৰি নাযায়।